হেল্ল' এভৰিৱান, আজি মই কলমৌ শাকৰ এটি ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো সকলোৱে ভাল পাব বুলি আশা কৰিলোঁ। প্ৰথমতে মই কেৰাহী এটা গৰম হ'বলৈ দিছোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত মই ইয়াত সৰিয়হৰ তেল ঢালি দিলোঁ। তাৰপিছত পাঁচফোৰণ, কাটি ৰখা পিঁয়াজ আৰু কেইটামান জলকীয়া দিলোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। এতিয়া মোৰ এইখিনি ভজা হৈ গ'ল আৰু এতিয়া মই ইয়াত কাটি ৰখা কলমৌ শাকখিনি ঢালি দিলোঁ। এতিয়া অলপ লৰাই দিম। ইয়াৰ পিছত মই ইয়াত এচামুচ নিমখ আৰু আধা চামুচ হালধি দিম। ইয়াৰ পিছত মই ধুনীয়াকৈ শাকখিনি লৰাই দিম আৰু মই এনেদৰে 1 মিনিটমান লৰাই ধুনীয়াকৈ ভাজি ল'ম। তাৰপিছত মই এখন ঢাকনি মাৰি ল' ফ্লেমত সিজিবলৈ দিম। এতিয়া 5 মিনিট হৈ গ'ল আৰু মই ঢাকনিখন আঁতৰালোঁ আৰু এইখিনি প্ৰায় সিজিছেই। শাকখিনি কুমলীয়া আছিল বাবে সোনকালে সিজি গ'ল। আৰু মই এতিয়া ইয়াত 2টা কণী যোগ কৰিম। আৰু এতিয়া ভিডিঅ'টোত দেখুওৱা ধৰণে মই কেৰাহীটোৰ সোঁমাজত অলপ তেল দিম। তাৰপিছত মই আগতে ভাঙি ৰখা 2টা কণী ইয়াত দিম। তাৰপিছত মই এইখিনি ধুনীয়াকৈ লৰাই দিম যাতে গোটেইখিনি মিহলি হৈ যায়। এনেদৰেই মই 3-4 মিনিটমান লৰাই ভাজি থাকিম। এতিয়া এইখিনি ধুনীয়াকৈ সিজি গৈছে আৰু এয়া খাবৰ বাবে একেবাৰে ৰেডি হৈ গৈছে। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আৰু মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে লাইক কমেণ্ট কৰিবলৈও নাপাহৰিব।